লাজে লাগে কালি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাল তুমি খুব ভাল কৰিছা আৰু মোৰ ভিন্ন সুৰি চেনেলৰ হৈ তোমাক অভিনন্দন জনাইছোঁ থেংক ইউ মই জানোৱে তথাপি তোমাৰ মুখেৰে আকৌ পাৰ্চেণ্টেজটো এবাৰ যদি আমাৰ দৰ্শকসকলক জনোৱা 65.8 লেটাৰ পাইছা নেকি হবাত এডভান্স আছামিছত লেটাৰ পাইছোঁ কি হৈছিলে আমনি বা কওক তাই ইয়াতে বহি আছে বহি থাকোঁতে তাৰপিছত মই সেই চকীখনত বহি আছোঁ তাৰপিছত তাই নিজে আৰু চাবৰ কাৰণে মোবাইলটো হাতত তুলি লৈছে তাৰপিছত তাই ভয়তে একদম পুৰা কঁপি আছে আৰু তাই একদম কঁপি একদম তাই তাৰমানে নাৰ্ভাছ হোৱাৰ দৰে হৈ গৈছে আৰু তাৰমানে যোৱাবাৰ তাৰমানে মেট্ৰিকত তাই থাৰ্ডত পাছ কৰিলে তাই পাছ কৰি আৰু তাই পাছ কৰা সেই ফলাফল দেখি আৰু তাই ভাবি আছে কিজানি মোৰ এইবাৰো বেয়াই হয় পৰীক্ষাটো সেইকাৰণে সি মাকৰ ওচৰত সেনেকৈ কঁপি আছে কান্দি আছে তাৰপিছত ময়ো ভালদৰে চাব নাজানো মোবাইল সেনেকৈ চলাব নাজানো এনেই আৰু মানে হেৰি কৰিব জানো আৰু এনেই চাব জানো তাৰপিছত আৰু তাই আৰু সেনেকৈ চাইছে মই সাহস দিছোঁ তাইক কৈছোঁ তুমি চোৱা ভালদৰে চোৱা আমাৰ কোনো নাই যাতে চাব পাৰিবা তুমি চোৱা মই কৈছোঁ মই ওচৰত আছোঁ তুমি চোৱা সেনেকৈ কৈছোঁ তাৰপিছত তাই কঁপি আছে কান্দি আছে বিচনাত বাগৰি তাই তাৰপিছত কান্দাৰ পিছত তাই নিজে চালে আৰু নিজে চাই কেনে তাই পিছত শান্তা মাৰি ধৰিলে মা মই ফাৰ্ষ্ট হৈছোঁ বুলি পেলাই তাই কান্দিছে কান্দাৰ পিছত আৰু তাই মই কৈছোঁ মা মোৰ নহয় নেকি এয়া বেলেগৰ নেকি মই চাব জানা নাই নেকি তাই সেনেকৈ কৈছে মই তেতিয়া কৈছোঁ আৰু তাই বাক পঠাই দিয়াচোন মোবাইলত সেনে বুলি কৈছোঁ আৰু তাৰপিছত বাইদেউকে চাই দিলে বৰবাৰীত থাকে বাইদেউকে চাই দিলে চাই দি বাইদেউকে ক'লে তুমি দেখোন এখানত লেটাৰ পাইছা তোমাৰে হৈ দিয়া বুলি পেলাই বাইদেউকে কৈ দিলে আৰু তাৰপিছত তাই মুখত ধুনীয়া হাঁহি এই হাঁহি তোমাৰ কৃতকাৰ্যতাৰ ফলত আহিছে হয়নে তেওঁ ভয় খাইছে তুমি খুব ভয় খাইছিলে বোলে ভূমিকম্প সৃষ্টি হৈছিলে বোলে তোমাৰ মাজত হয়নে কিয় ভয় লাগিছিলে কিয় মানে ইমান মই আশা কৰা নাছিলোঁ এইবাৰ যাতে থাৰ্ড ডিভিজন পাইছে এইবাৰ আৰু ভাবিছিলোঁ চাগে ইমান ভাল নহ'ব সেইটোৰ কাৰণে আৰু ভাল হ'ল কেনেকুৱা লাগিল তোমাৰ বহুতে ভাল লাগিছে তাৰমানে সুখৰ আছোঁ কান্দোন বুলি ক'ব লাগিব আৰু সুখত কান্দা ওলাই যায় যে তেনেকুৱা হৈছিলে ন তুমি যথেষ্ট কষ্ট কৰিব লগা হৈছিলে তোমাৰ ঘৰৰ পৰিৱেশটো তেনেকুৱা নাই মায়ে কৈছে কি আছিলে পৰিৱেশ কেনেকুৱা পৰিৱেশ বিচাৰিছিলা নেপাইছিলা কি পাইছিলা কি তাৰমানে চিতাপটো সেইখিনি সম্পূৰ্ণ ঠিকেই পাইছোঁ তাৰমানে অলপমান ঘৰত কাজিয়া সৃষ্টি আৰু সেইখিনিয়ে কোনে কৰে কাজিয়া দেউতাই কেতিয়াবা মদ খাই আহিলে কৰে সেইখিনিয়ে বাকী ইমান একো নাই বাকী সেইটোৱে অশান্তি দিয়ে আৰু তোমাক সেইটোৱে কেতিয়াবা তাৰ মাজতো তুমি পঢ়িছা তুমি ইমানখিনি নম্বৰ পাইছা 60 কিমান আছিলে 65.8 পাবলৈ যথেষ্ট পঢ়িব লাগিব কিমান সময় পঢ়িছিলা কিমান সময় মানে দৈনিক বুলি ক'লে 4 ঘণ্টা ৰাতি কেতিয়াবা অলপমান বেছি দিনত 2 ঘণ্টা এনেকুৱাই আৰু দুপৰীয়াও পঢ়া যায় কেতিয়াবা এনে থাকিলে তুমি পঢ়া শুনাৰ ক্ষেত্ৰত কাৰ পৰা বেছি প্ৰেৰণা পাইছিলা মই সেনেকৈ বাৰ পৰা পাইছিলোঁ বাই মোক বহুতখিনি বুজাই কয় কি নাম বাৰ যুগস্মিতা ডেকা ক'ত থাকে বা বৰবাৰীত থাকে BSc নাৰ্ছ পঢ়ি আছে আৰু তুমি এতিয়া কি কৰিম বুলি ভাবিছা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা কালি মই এতিয়া BA পঢ়িম বুলি ভাবিছোঁ ক'ত পঢ়িম বুলি ভাবিছা দিছপুৰ কলেজত ভাবিছোঁ BA পঢ়ি তাৰপিছত আকৌ PG কৰিবা বা এনেকৈ পঢ়া শুনা কৰি গৈ থাকিবা কিন্তু তুমি পেছাগতভাৱে প্ৰফেচনেলি কি কৰাৰ কথা ভাবিছা কি কৰা মানে টিচাৰ হ'ব খুজিছোঁ আৰু সমাজখনৰ কাৰণে দেশখনৰ কাৰণে জাতিটোৰ কাৰণে কাঞ্চননগৰৰ ৰাইজৰ কাৰণে সিহঁতক শিক্ষিত কৰি তুলিব খুজিছোঁ আৰু যাতে সিহঁতেও ভাল ৰিজাল্ট কৰে কাঞ্চননগৰৰ উঠি অহা প্ৰজন্মই আমি ধন্যবাদ জনাইছোঁ পুনৰ অভিনন্দন জনাইছোঁ তোমাক